তো হেল্ল' বন্ধুসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ আপোনালোকে চবেই ভালে আছে আৰু ৱেলকাম টু মাই ইউটিউব চেনেল। তো কি কওঁ, মনোজ ভাই এটা নতুন খবৰ, মনোজ ভাই বোলে নতুনকৈ ঘৰ বনাইছে। আৰু এটা বেয়া খবৰ গ'ল, মনোজ ভাইৰ ৱাইফ জোনমণি বুলি তাৰো গা বেয়া অলপ চলিছে। তো কালি ভিডিঅ'টো চালোঁ, মানে অলপ বেয়া লাগিলে মোক। তো মই ভাবিলোঁ কি অলপ আপোনালোকৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ। তো বেয়া চেয়া নকওঁ, ভিডিঅ'টো মই আপোনালোকৰ মাজত দেখাবলৈ ভাবিলোঁ। তো ভিডিঅ'টো চাই লওক আগত। আৰু মই ভিডিঅ'টো বনোৱা এনেই একো নাছিলে, মই জাষ্ট আপোনালোকক বনাই দিছোঁ আৰু আপোনালোকক দেখাইছোঁ। ঠিক আছে, তো চাই লওকচোন ভিডিঅ'টো আগত, চাই লওক। ভাগৰ লাগি গ'ল খোজকাঢ়ি ৰাতিপুৱাই ওলাই আহিলোঁ, কাম এটা ওলালে। আছোঁ এতিয়া পথাৰৰ মাজত। জানে আপোনালোকে মই নতুন জেগাত নতুন লেট্ৰিন বাথৰুম বনাই আছোঁ। আৰু ঘৰটো মানে আজিকালি ভিতৰতে আৰম্ভ কৰিম বুলি ভাবিছিলোঁ। আৰু ঘৰৰ ভেটিটোৰ কাৰণে বালি লাগিছিলে পেলাবলৈ কাৰণে, ট্ৰেক্টৰক পেলাবলৈ কৈছিলোঁ। কিন্তু ট্ৰেক্টৰসমূহ য'ৰ পৰা আহে মানে ৰাস্তা বন্ধ হৈ গ'ল। ৰাস্তা বেছি বেয়া হৈ যোৱাৰ কাৰণে ওচৰৰ মানুহে ৰাস্তা বন্ধ কৰি দিলে, ট্ৰেক্টৰসমূহ ইমান যাব নালাগে বুলি। এতিয়া তাকে অলপ আলোচনা কৰিব গৈছিলোঁ, এতিয়া ৰাস্তা মুকলি হৈ গ'ল। সেইটোৱে আৰু কাৰণটো, মানে ৰাতিপুৱাই ওলাই অহা কাৰণটো। 10 বাজি পাৰ হৈ গ'ল ৰাতিপুৱা, এতিয়ালৈকে আমাৰ মিস্ত্ৰী অহাই নাই। ইমান লেহেমীয়া মিস্ত্ৰী পালোঁ নহয়, দুমাহ পাৰ হৈ গ'ল, আমাৰ অকণমানি লেট্ৰিনটোৱে সম্পূৰ্ণ কৰিব পৰা নাই আজিলৈকে। কি যে ক'ম আৰু, এইকেইদিন লাগাতাৰ ঘৰৰ কাম বন চলি আছে যে কলৈকো মানে ওলাই যাবলৈ পৰা নাই। বহুত দিন হৈ গ'ল ঘৰৰ পৰা তেনেকে বাহিৰলৈ যোৱাই হোৱা নাই। এতিয়া ঘৰ আহি পালোহি, ঘৰ আহি পাই গা পা ধুলো, গা পা ধুই ভাত খাবলৈ বহিছো। সকলোৱে বাৰান্দাত চাওক, ভাত খাবলৈ বহিছো। হয় হয় হয়, এনেকে ভাল লাগে, একদম তলত বহি খাবলৈ বেছি ভাল লাগে। আৰু এটা গুণ আছে, মাটিত বহি এনেকে পাকাত বহি খালে মানে পাকাতে হওক বা মাটিতে হওক পেটটো নাবাঢ়ে। সেইটো হয়, সেইটো ভাল কথা। কিন্তু কি ক'ম, মোৰ বাঢ়িয়ে থাকে, নকমেও নাবাঢ়েও। যিয়ে নহওক দিয়ক, আজি ভাত এইটোৱে, ফুলকবি চব্জি আৰু কণী ভাজি ভাত। কি খুৱাই আছা? চকলেট। ভাতটো খাই আছিলো আৰু ফোন আহিল আমাৰ কাম কৰা মিস্ত্ৰী কেইজনৰ। খিলি লাগে হেনো, গজাল লাগে। এতিয়া গজাল দি থৈ আহিব লাগিব। 11টা বজাত আহিছে মিস্ত্ৰী। কি হ'ল? কি এইটো? চামুচ, চকলেট। গজাল কিনি দিবলৈ আহিলো। এতিয়া মানে টিং ঢুকিব, তাৰ পাছত এইয়া চাওক ট্ৰেক্টৰে মাটি পেলাই আছে ঘৰৰ ভেটিৰ কাৰণে। ঘৰৰ ভেটিটো মানে এইখিনিতেই বনোৱা আৰম্ভ কৰা হ'ব। কষ্টৰি গান। আৰু আহি পালোহি ঘৰলৈ। বৰ্তমান ঘৰলৈ আহি পাই এতিয়া আজি মানে অৰুণাচল যোৱাৰ কথা আছিলে, কিন্তু অৰুণাচল কিবা এটা কাৰণত বন্ধ হৈ আছে বুলি শুনিছোঁ। যাব দিয়া নাই হেনো, কালিৰ পৰাহে খুলিব হেনো। এয়া খুৰী আহিছে। আমাৰ এতিয়া কপাল বেয়া আৰু। কপালখন ইয়াত ভালে দেখিছো। কপালখন এটা কাৰণে ভাল বুলি ভাবিছো, অৰুণাচলটো চাবলৈ নাপালো। আকৌ এতিয়া এটা অপশ্যন থাকি গ'ল, আকৌ পিছৰ কোবত আহিব নাই, আকৌ পিছত আহিম, তেতিয়া চামহি। তেতিয়া নতুন ঘৰত থাকিবলৈ আহিম। এতিয়া ভাবিছো খুৰীক আমাৰ নতুন ঘৰ ফালে অকমান লৈ যাও নেকি, পিছত আহিলে মানে আকৌ ৰাস্তাটো চিনি পাব লাগিব নহয়। এতিয়া মনোজৰ নতুন ঘৰ চাই আহোঁগে, যিহেতুকে এতিয়া অৰুণাচল বন্ধ বুলি ক'লে আৰু ন। আৰু ক'ত যাওঁ চাই থাকিলে গম পাব আৰু ভিডিঅ'সমূহ। চাওচোন বাৰু, দুজনী খুৰী বহি আছে। এয়া কাকুৰ মা, এয়া বিশ্বজিতৰ মা। বাকী ডিকুৱে মানে দিনক দিনে কেঁচুৱাহে হৈ গৈ আছে দেই। আকৌ আহি পাই গলো কাম কৰা জেগাত। এইফালে খুৰীয়ে বহি আছে, সৌফালে টিং লগাই আছে, আজি ওপৰত টিং লগাই আছে। তাৰপিছতে এটা দুখৰ খবৰ, জোনমণিৰ হেনো পেট বিষাই আছে। কষ্টৰি চাউণ্ডটো অলপ কমাচোন, অকণমান। তাই গেম খেলাত লাগিছে। চাউণ্ড কমোৱা। কি হৈছে বোলে পেটটো? কিমান বিষাইছে? বেছি বিষাইছে নেকি? ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকেতো ভালে আছিলে, এই পিছবেলাৰ ভাগতহে হেনো পেটটো বিষোৱা আৰম্ভ কৰিলে লাহেকৈ। সেইকাৰণে এতিয়া গৈ আছো আমি ফাৰ্মাচী। আহি পাই গলো দেই ফাৰ্মাচী। ওলা পৰি গ'ল বিচনাত। এতিয়া নাৰ্ছে বেজী মাৰিবলৈ লৈছে। গেছৰ লক্ষণ বুলি কৈছে, পেট বিষ, বুকু জ্বলা পৰা হৈ আছে বুলি কৈছে, আৰু বেজী মাৰি আছে। তাৰ পাছত এইফালে কষ্টুৰি ভয়ত পেপোৱা লাগি আছে। বিষাইছে নেকি? কিয় নিবিষাব, বেজীটো বিষাইছে। বিষাই জানো? মোৰ ভালহে লাগে বেজী ল'লে। বেজী লাগিব বেটি? নোলোৱা, এটা লোৱা। নোলোৱা। এতিয়া ময়ো জুখি চাব লৈছোঁ প্ৰেছাৰটো কিমান ওলাই জানো। আজিৰ পৰা 4 বছৰমান আগতে জোখা, কিমান বা ওলাই
বেছিয়ে ওলাব নেকি অ' চাওচোন বাৰু ইয়াত ওলাইছে নাই বাৰু ওলাইছে নাই ওলালে লাষ্ট নাই বেজি চিজি মাৰি আকৌ ফাষ্ট ফুড খাম বুলি ক'বলৈ একো নহয় এতিয়া 2টা বেজি মাৰি আহিলে চাওক আপোনালোকে ফাৰ্মাচীৰ পৰা আমি ওলাই আহিলো গেছ হৈছে বুলি ক'লে বুকুখন অকমান কি বুলি কয় বুকু বিষাইছে আৰু পেট বিষাইছে মানে গেছৰ লক্ষণ গেছ আছে বুলি ক'লে তাৰপাছত 2টা বেজি মাৰি গুচি আহিলো তাৰপাছত অলপ ভাল পাইছে বুলি কৈছে ভাল হৈছে না সেইটো ক মনোজ ভাই আচলতে নুখুৱাই মোক সেইকাৰণে মোৰ ল' প্ৰেছাৰ ওলাইছে হয় কৈছো ফ্ৰাইড ৰাইচ খুৱাবলে সেইটো নুখুৱাই মোক সদায় মাছে মাংস খাই থাকিব আকৌ বোলে না মাছে মাংস খালেহে মানুহৰ ল' প্ৰেছাৰ হয় কাৰণ ময়ো খাইছো মোৰ ল' প্ৰেছাৰ হে তেনেহলে খুৱাম কি বাৰু তেতিয়া খুৰী কওকচোন বাৰু শাক খাব লাগিব তেতিয়াহে মানে ল' প্ৰেছাৰ নহয় একদম আৰু শাক নোখোৱা নহয় শাকো খাওঁ মানে খোৱাবোৰতো ইমান বেয়াও নহয় ঠিকেই কিন্তু তথাপিও কিয় ইমান ল' প্ৰেছাৰ মানে গম নাপাইছো আৰু তাৰপিছত বেজি চেজি মাৰি আহিছোহে আকৌ বেজি চেজি মাৰি অহাৰ পাছত অলপ ভাল পাইছে বুলি কৈছে তাৰপাছত এতিয়া কৈছে কি ফাষ্ট ফুড খাম হেনো আচলতে মই ভিটামিন থকা চব্জি নাখাওঁ নেকি সেইকাৰণে চাগে পাইছে পাই মোক ফাষ্ট ফুডে খাম আকৌ খাব মন যায় নাই নোখোৱাও ফাষ্ট ফুডৰ আন এটা নাম গেছ বহুত গেছ হয় কি ফাষ্ট ফুড খালে বহুত গেছ হয় মানে গোটেই ৰিফাইন তেলৰ বস্তুবোৰ খালে বহুত গেছ হয় এতিয়া আমি একেবাৰে ভিতৰলৈ গৈ আছো চাপৰি ফালে গৈ আছো অকনমান খুৰীহঁতক বোলো জোনাইখন দেখাও আৰু এতিয়া মই কেমেৰামেন হৈ গলো মনোজ ভাই মানে আমি অকনমান নদী ফালে আহিছো আজি চিৰাং নদী ফালে আহিছো সোঁফালে আছে আমাৰ পবা বনাঞ্চল আৰু আহিছো এইফালে অকমান মনটো ফ্ৰেছ কৰিবৰ কাৰণে কিমান ধুনীয়া বালি চৰ চাওকচোন কিমান ধুনীয়া বালি আৰু কস্তুৰী শুই থাকিলে আৰু সেইকাৰণে বাপেকক অকমান ল'ব দিছো যিহেতু মোৰ পেট বিষ হৈ আছে সেইকাৰণে মই কিমান ল'ম হয় নাই বাপেকেতো ল'বই লাগিব নলয় কস্তুৰী মোলে নাহে ক'বলৈ জানে এতিয়াচোন আহিছে টোপনি গৈছে যে খোজ কঢ়াই দিলো হয় কিন্তু টোপনি গৈ আছে যে কেমেৰা ওলাইছে নে মোক কেনেকুৱা লাগিছে টিপি পিন্ধাত ভাল লাগিছে আকৌ কেনেকুৱা লাগিছে কেপ্টেইন কবৰ লাগিছে নে কেপ্টেইন কিবা ফিল্ম ডাইৰেক্টৰ যেন লাগিছে হয় নেকি তই পানী আছে কৈছে ইমান আচৰিত এতিয়া শুই আছিলে এতিয়াই টোপনি গৈ আছিলে মই মানে খুৰী আৰু জোনক এটা ৰিল বনাই দি আছো শ্বট লৈ আছো অসুবিধা হৈছে বুলি ডিকুৰ হাতত দিছিলোহে ঘপকে সাৰ পাই মানে ফুল এক্টিভ কিয়া ছোৱালী হলে এনেকুৱা হ'ব লাগে দেই মজা ক'ত নাও আছে ক'ত ঐ খন নাও তুমি নাওত উঠিবা পানী আছে নহয় আমি যাব নোৱাৰিম পাছত উঠিম দেই পানী আছে আমি যাব নোৱাৰিম পানীত আমি পৰি যাম নাওত উঠিলে এতিয়া দেই বলা আমি পাছত ধুনীয়াকে উঠিম দেই এতিয়া আমি মাছৰ বজাৰত মাছ কিনিবলৈ আহিছো লোকেল মাছ খুৰাই হেনো আজি অলপ কিবা স্পেচিয়েল কিবা এটা বনাই হেনো তৰকাৰী তাকেই মানে মাছ চাব আহিলো কি পাওঁ কি নাপাওঁ মাছ চাছ লৈ ললো তাৰপাছত এতিয়া আমি সকলোৱে চানা দোকান এখনৰ সন্মুখত থিয় হৈ আছো চানা খাই আছো মানে সকলোৱে জোনাইত আহি চানা খাই কেনেকুৱা লাগিছে একদম ঠিকছে খোৱা হৈছে দেই দোকানে দি ততে পোৱা নাই মানে চানা টানা খাই আহি এতিয়া আমি খটখটি পকাই আছো চাওক খাবলৈ আহিছো ম'ম' খুৰীয়ে হেনো বহুত ম'ম' খাবলৈ ইচ্ছা কৰিছে আৰু সদায় খাই হেনো আৰু মই ভাবিছো জোনাই আহিছে যেতিয়া জোনাই ম'ম' খাই চাওকচোন বাৰু ধুনীয়া এখন ৰেষ্টুৰেণ্টৰ ভিতৰত এতিয়া বহি আছে একদম বিন্দাছ চাওকচোন চবে একদম ভৰি পকাই আৰামত বহিছে আৰু ম'ম' খোজা হৈছিল ম'ম' আনি দিছে চাওক এই কবিৰ পাতৰ ওপৰত কি যে ষ্টাইলত দিছে ঐ টেষ্টিং কৰি চাব লাগিব কেনেকুৱানো লাগে জানো বেছিয়ে হ'ল নেকি মিক্স কৰাটো মালটো পাতটো চাগে নে ষ্টাইলত দিছে চাগে ভালে আছে সঁচা এতিয়া ঘপককৈ আহি পাই গলো বিশ্বৰ ৰুমত আৰু ইয়াৰ ৰুমটো যেতিয়া আহো তেতিয়াই মানে অকল সলনি হৈ থাকে এইফালে এইবিলাক আছিলে সৌটো ৰুমত এতিয়া তাৰ পৰা ইয়াত আহি পাই গ'ল আৰু চাই আছো আমি এতিয়া 13 কোনটো বেছি ভাল বস্তু ভাল লাগিছে বস্তু ৰবানী মানে দা বুলি কৈ লওঁ আৰু তো প্ৰথমতে আমি লগ পোৱা নাই তো বহুত বেছি ভাল লাগিছে স্পেচিয়েলি মুভিটো চাই মুভি মানে ইমানে বেছি ভাল লাগিছে মুভিটো চাই মানে কি হ'ল তোমাৰ কি লাগিছে তোক এইটো সুধিছে মানে ইমানে আৰু আমাৰ বৌৱে ধুনীয়াকৈ চাহ নিদিছে এতিয়া লাল চাহ একেবাৰে প্ৰিয় লাল চাহ মেইন হয় নেকি চেনি খাব লাগে মাজে নহ'লে গাত বেছি নিমখ হৈ যায় মানে
এতিয়া আমি ঘৰত আহি পাইছোঁ এতিয়া ঘৰত আছোঁ তাৰপৰা চাউল ভৰাই আছে আমাৰ লখিমী ভৰাই আছে কিন্তু মোৰ মানুহজনী ইমান লখিমী নহয় কিন্তু কুলক্ষণি ন তাৰপাছত আজি হেনো খুৰাই কিবা স্পেচিয়েল মাছৰ তৰকাৰী বনায় আৰু বহুত আশা কৰি আছিলোঁ খাবলৈ কিহৰ লগত বনাম বুলি কৈছিলে লাওৰ লগত বনাব বাহু মাছ আজি একদম উদৰ পৰাই খাম আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেই মোৰ ভিডিঅ'টো বনোৱা একো নাছিলে মই জাষ্ট বনাই দিলোঁ আৰু ঠিক আছে বেয়াও লাগিছে ন মনোজ ভাইৰ ভিডিঅ' সদায় চাই থাকোঁ আমি সেইটো কাৰণে আৰু বেয়া লাগিলে মই ভাবিলোঁ কি বনাই দিওঁ মনোজ ভাইৰ ভিডিঅ'টো তো মোৰো ছাবস্ক্ৰাইব আছে আপোনালোকেও চাব তো সেইটো কাৰণে বনাই দিলোঁ আৰু বেয়া চাই নাপাব ঠিক আছে আজিলৈ ইমানতে বাই বাই